যাই আছোঁ বৰ্তমান সৰ্থেবাৰী কাঁহ পিতলৰ বাবে বিখ্যাত সৰ্থেবাৰী আমাৰ অসমৰ অন্যতম ঠাই। সৰ্থেবাৰীত থকা কৃষ্ণগুৰু মহাআশ্ৰমৰ ভিতৰলৈ যাম আজি আৰু আপোনালোকক দেখাম কেনেকুৱা এখন আশ্ৰম, তাত থকা গুৰুৰ সাম্ৰাজ্য কেনেকুৱা। তো বলক তেন্তে তাত যাই আপোনালোকক দেখুৱাই আছোঁ মই। চ' গাইজ, নলবাৰীৰ পৰা আৰম্ভ কৰি মই এতিয়া চামতা হৈ চিধা সৰ্থেবাৰী ৰাস্তাটোৰে যাই আছোঁ আৰু বেছি টাইম নালাগে বাৰু, ইয়াতে প্ৰায় 40-45 মিনিটত যাই পাব। আৰু আমি আহি পালোঁ সৰ্থেবাৰী চক। এয়া কাপ পিতলৰ বাচন বৰ্তন দেখা পাইছে ইয়াতে, আৰু সেই যে টাৱাৰটো দেখা পাইছে ইমান দূৰত মানে ইমানো দূৰত নহয় বাৰু, ইয়াৰ পৰা ধৰক 1.5 কিলোমিটাৰ আৰু সেইফালে ৰাস্তাটো ঘূৰি গ'লে। তো তাতে আছে কৃষ্ণগুৰু আশ্ৰম আৰু এইখন হৈছে গেট, মানে প্ৰথমখন গেট আমি আহি পালোঁ। আৰু ইয়াৰ পৰা ভিতৰলৈ সোমাই যাবলৈও বেছি দূৰ নালাগে, অলপমান গ'লে আমি মূল আপোনাৰ আশ্ৰমখন পাই যাম। আহি পালোঁ কৃষ্ণগুৰু আশ্ৰম, আৰু এইখন হৈছে আশ্ৰমত প্ৰৱেশ কৰা প্ৰথমখন দুৱাৰ। তো ইয়াতে জোতা চেণ্ডেল সকলো খুলি যাব লাগিব, এইবিলাক নিষেধাজ্ঞা আছে ইয়াতে, জোতা চেণ্ডেল ভিতৰত মানে নিব নোৱাৰে আপোনালোকে। বাকী পৰিৱেশটো চাই লওক, প্ৰথম গেটৰ পৰা যিটো ভিউ, তাতে গম পাব যে কিমান সুন্দৰ এটা মানে পৰিৱেশ ইয়াতে, কিমান ধুনীয়াকৈ গছ গছনিবোৰ ফুলৰ বাগিচাবোৰ আপোনাৰ মেইনটেইন কৰি ৰখা হৈছে, একদম ঘাঁহ বননিৰে ভৰপূৰ। আৰু সেইটো ডাঙৰ পুখুৰী আছে দেই, তাত মাছ কাছ আছে নেকি নাজানো বাৰু এইবিলাক। আৰু ইয়াতে আপোনাৰ সৰু সৰু লাইট ফিটিং কৰা আছে, কিন্তু গধূলিৰ সময়ত হয়তো জ্বলে এইবিলাক, দিনৰ ভাগত গম নাপায় সেইটো। অতি সুন্দৰ এটা পৰিৱেশ, ৱাও। চ' গাইজ, মই আহি পালোঁ কৃষ্ণগুৰু আশ্ৰম আৰু মই ভিতৰৰ ফালে প্ৰৱেশ কৰিছোঁ আৰু আপোনালোকক দেখাই আছোঁ লাহে লাহে মই ভিতৰৰ ফালৰ পৰিৱেশবিলাক কেনেকুৱা। তাৰপিছত মই দেখাবলৈ লৈ যাওঁ আপোনালোকক ইউনিভাৰ্চিটি স্কুল কলেজ কেনেকুৱা। ঠিক আছে, তো বলক চাই থাকক ভিডিঅ'টো। তো এইফালেৰে ভিতৰৰ ফালে মানে প্ৰৱেশ কৰিব লাগে আৰু এইফালেদি আমি যাই আছোঁ এতিয়া। বাকী ইয়াৰ পৰা চাওকচোন এবাৰ ভিতৰৰ অৱস্থাটো কেনেকুৱা, অতি সুন্দৰ একদম মনোমোহা এটা পৰিৱেশ। চাৰিওফালে ফুল, সৰু সৰু গছ গছনি, ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে একেবাৰে। আৰু এটা কথা দেই, ইয়াতে হিন্দু মুছলমান বুলি কথা নাই, বা শিখ ধৰ্ম বা খ্ৰীষ্টান ধৰ্ম সেইবিলাক বুলি একো কথা নাই। ইয়াতে সকলো ধৰ্মৰ মানুহ মানে আহিব পাৰে, ভিজিট কৰিব পাৰে। বাকী এইটো হৈছে সভাঘৰ, প্ৰকাণ্ড এটা সভাঘৰ। তো ইয়াতে বহুত আয়তীসকলে ইতিমধ্যে মই দেখা পাইছোঁ ভিতৰত নাম ধৰি আছে। আৰু সেইফালে সেইটো শিবিৰ ঘৰ আছে কিবা এটা। এই সভাঘৰটোৰ ওপৰতে আছে সেই টাৱাৰটো প্ৰথমতে যে মই দেখুৱাই দিছিলোঁ আপোনাক দূৰৰ পৰা। আৰু এইখন ভিতৰত আছে এখন গেট, এইখন গেটেৰে ভিতৰৰ ফালে সোমাই যাব লাগিব, মানে ছাইডেদিও যাব পাৰি, এইখন দিও যাব পাৰি আপোনাৰ। এইখন দি যায় আপোনাৰ এটা হেৰি পাব, বাটচৰা এটা পাব। তো অলপ দেখুৱাই আছোঁ। তো এইটো হৈছে বাটচৰাটো, মানে ইয়াতে জিৰণি ল'ব পাৰিব আপোনালোকে। কাষত চাওক এইফালে একেবাৰে মানে ফুলনি বাগিচা কিবা কিবি এইবিলাকেদি মানে ভৰ্তি, আৰু বাকী গছ গছনিবিলাক একদম সুন্দৰকৈ মানে মেইনটেইন কৰি ৰখা হৈছে। তো বলক এইফালে আগবাঢ়ি যাওঁ, কি আছে চাওঁ। এতিয়া বকুল গছ দেখা পাব, বকুল গছ লগতে ঘাঁহনিবিলাক চাওক, কাষত ফুলবিলাক আছে, একেবাৰে জোপোহা ধুনীয়াকৈ কাটিং কৰি ৰখা হৈছে ইয়াতে। আৰু ইয়াত থকা ৰাস্তাবিলাক মানে একেবাৰে সুন্দৰ, মানে ৰাজপথৰ নিচিনা মানে বনাই থোৱা হৈছে। হোৱাইট কালাৰিং কৰিছে ছাইডবিলাকত, ৰাস্তাবিলাকত, মানে যেন মানে একেবাৰে ৰাজপথ সজাই থোৱা হৈছে। আৰু সেই কৃষ্ণচূড়া গছডালৰ তলত সেইখিনি চাওক, চাৰিআলি এইটো এটা মানে ইয়াৰ ভিতৰতে অতি সুন্দৰ। আৰু এইটো ইয়াতে কিবা এটা আছে, এইটো কি ভালকৈ গম নাপাওঁ, কিবা দেৱালয় বুলিয়ে লিখা আছে বাৰু। তো এইফালে আছে স্কুল ইউনিভাৰ্চিটি সকলোবিলাক। ইয়াতে ক্লাছ চলি থকাৰ কাৰণে বৰ্তমান এণ্ট্ৰি দিয়া নাই, চ' বাহিৰৰ পৰাই মই দেখাই দিছোঁ। আৰু এইটো হৈছে সন্মুখত তাৰ চেণ্ট্ৰেল লাইব্ৰেৰী এটা আছে, প্ৰকাণ্ড লাইব্ৰেৰী। বাকী এইখন হৈছে প্ৰকাণ্ড ফিল্ড, ইয়াত থকা মানে হোষ্টেলত থকা বা স্কুল কলেজত পঢ়া গোটেইখিনিৰ বাবে ইয়াতে খেলা ধূলাবিলাক ইয়াতে হয়। তো এইখনে আছিল কৃষ্ণগুৰু আশ্ৰম, মানে এখন বেলেগ দুনিয়া। তো ভিডিঅ'টো চাই কেনে লাগিল জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী এইখন চাই লওক, লাষ্টৰ এইখন দুৱাৰ আছে পিছফালৰ মানে, তো এইফালেদি ওলোৱা বা সোমোৱা কৰিব পাৰে গাড়ীবিলাক। তো থেংক ইউ।